Hello guys, Assalamualaikum. Mozarif. Welcome to my Assamese Boy 2.0 YouTube channel. Guys, আজি মই ফাৰ্ষ্ট টাইম বাহিৰত ঈদ চেলিব্ৰেট কৰিছোঁ আৰু ঈদৰ নামাজ পঢ়িবলৈ গৈ আছোঁ। মই চেন্নাইত মানে কি আপোনাৰ মই চেন্নাইত আছোঁ ন, চেন্নাইত কি কয় ফাৰ্ষ্ট টাইম মই মানে কি বাহিৰত ঈদ কৰিছোঁ হা। তাৰপিছত গৈ আছোঁ, তাৰপিছত আপোনাৰ ভিডিঅ'টো ইমান মানে কি ভইচ মই আহি পিনেহে দিছোঁ, কাৰণ কি কয় ইমান নামাজ পঢ়িবলৈ গৈ আছোঁ যেতিয়া আৰু কি কয় মই ইমান ব্লগিং কৰি যোৱা নিচিনাই কৰা নাই আৰু এনেই ভিডিঅ'টো কৰি গ'লোঁ। তাৰপিছত মই আৰু ভিনদেউ গৈ আছিলোঁ নামাজ পঢ়িবলৈ। তাৰপিছত ভাবিলোঁ আপোনালোককো দেখাই দিওঁ কেনেকুৱা হয় ইয়াত, মানে ইয়াত চেন্নাইত নামাজ পঢ়াৰ হেৰিটো কেনেকুৱা হয়, চাই দিয়কচোন ভিডিঅ'টো। তাৰপিছত পালোহি আৰু আমি হ'ব বেছি দূৰ নাই। মেইন হাইৱেটো পাৰ হ'লেই আমি শ্বৰ্টকাটেদি আহিছোঁ, মেইন হাইৱেটো পাৰ হ'লেই আমি মছজিদ পামগৈ। তাৰপিছত আপোনাৰ ৰাস্তাটো পাৰ হৈ গৈছোঁ আৰু ইয়াত এইটো কথাটো বেয়া লাগে, ৰাস্তাটো পাৰ হ'বলৈ আপোনাৰ 10-15 মিনিট ৰ'বলগীয়া হৈছে। ফাইনেলি ৰাস্তা পাৰ হৈ গ'লোঁ, মছজিদলৈ গৈ আছোঁ। 7:15 ওলাইছোঁ মছজিদলৈ। তাৰপিছত আপোনাৰ আপোনালোকলৈ ভিডিঅ'লৈ চাই দিম। মই কৈছিলোঁ ন আমি শ্বৰ্টকাট ৰাস্তাইদি আহিছোঁ, আমি এইফালে আহিছিলোঁ, এইফালে অকণমান গৈ আৰু মছজিদটো পাই গ'লোঁ। আৰু মই অহাৰ পৰা ফাৰ্ষ্ট টাইম মছজিদটো আজিহে দেখিছোঁ দেই। ইমান দিন মানে কি বেছি দিন হোৱাও নাই বাৰু অহা, অলপ মানে কি ইয়ালৈ আহোঁ, কিন্তু মছজিদটো কোনখিনি আছে গম নাপাওঁ। ফাইনেলি 7:15 ওলাই আহি এনেকুৱা হ'লগৈ, আমি প্ৰথমবাৰ নামাজ পঢ়িব প্ৰথম চাইডত নামাজ পঢ়িবই নাপালোঁ। এইখিনি মানুহ যিমান দেখিছে বাহিৰত চব নামাজ পঢ়িবলৈ ৰৈ আছে। 7:15 আহিলোঁ, 7:15 আহি পিনে প্ৰথমবাৰ নামাজ পঢ়িবলৈ নাপালোঁ। আমি নামাজ পঢ়িছোঁ 8টা 20ত, আমি 8টা 20তহে নামাজ পঢ়িবলৈ সোমাবলৈ যাবলৈ গৈছোঁ। আৰু যিমান মানুহ আছে চব ৰৈ আছে নামাজ পঢ়িব। ফাৰ্ষ্ট ফ্ল'ৰ, ছেকেণ্ড ফ্ল'ৰ আৰু থাৰ্ড ফ্ল'ৰলৈকে মানুহ ফুল, প্লাছ চতত মানুহ ফুল। পঢ়িবই নাপালোঁ, কিন্তু নামাজ দু জেগাত পঢ়াই যায়, ইমানেই মানুহ। আমাৰ অসমৰ পৰা ইত্যাদি কৰি ইউ পি আপোনাৰ বহুত জেগা থাকে ন, চব আহিছে ঈদৰ দিনাখন, পূৰা ফুল হৈ আছে। আৰু যিমান মানুহ আছে চব নামাজ পঢ়িবলৈ ৰখি আছে আৰু আহি আছে। কিন্তু ভাল লাগিলে, মানে ভাল নতুন এক্সপিৰিয়েঞ্চ এটা পালোঁ বাহিৰত নামাজ পঢ়া। মজা মানে বহুত আল্টিমেট লাগিলে নামাজ পঢ়ি। মানুহসকলৰ নামাজ পঢ়া হৈ গ'ল, এতিয়া মানুহখিনি ওলাই আহিছে, কিন্তু ওলাওঁতেই আধা ঘণ্টামান লাগিছে, ইমানেই ভিৰ, সোমাবতো পোৱাই নাই, ইমানেই ভিৰ। ধুনীয়া লাগিলে। ফাইনেলি মছজিদৰ ভিতৰত আহি সোমালোঁ। আমি জেগা ছেকেণ্ড ফ্ল'ৰত পালোঁগৈ, ফাৰ্ষ্ট ফ্ল'ৰত নাপালোঁ। তাৰপিছত তাকো ঠেলা হেঁচাকৈ সোমাইহে পাইছোঁহি। তাকে ভাবিলোঁ আপোনালোকক দেখাম বুলি গৈ পিনে ভিতৰৰ ক্লিপ এটা লৈ ল'লোঁ, শ্বৰ্ট এটা। নামাজ পঢ়া হৈ গ'ল দিয়ে আমি নামি আহোঁতে ভিডিঅ' কৰিছিলোঁ, চব কিমান মানুহ, নামিবলৈও কিমান দিগদাৰ হৈছে। যেনে আপোনালোকক দেখাম বুলি মানে কি ইয়াত কেনেকুৱা হেৰি হয়, সেইকাৰণে ভিডিঅ'টো কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাৰণ নতুন চেনেল হয় ন, আপোনালোকে মৰম নিদিলে কোনে দিব।
তাৰপিছত নামাজ পঢ়ি যেতিয়া আমি নামি আহিছোঁ তেতিয়া আমাক